নমস্কাৰ, তোমালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি দুৰ্গা পূজাৰ পূৰ্বে কিয় মহালয়া পালন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। আমি এই মহালয়াৰ বিষয়ে বহুতে জানো যদিও প্ৰায় সংখ্যকে নাজানো, সেয়েহে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। মহালয়াৰ দিনা ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰিলে লাভ কৰা যায় মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ। মাৰ আশীৰ্বাদ পাবৰ বাবেই ৰাতিতে উঠি প্ৰাতঃ ভ্ৰমণ কৰে আৰু পুৱাৰ পবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে সকলোৰে শৰীৰ, মন, আত্মা। উল্লেখযোগ্য যে বিদেশী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিন হৈছে মহালয়া, অৰ্থাৎ পিতৃপক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণিৰ সময়ছোৱাক কোৱা হয় মহালয়া বুলি। পিতৃপক্ষ মহালয়াৰ অন্তিম দিন। মহালয়াৰ ঠিক পিছদিনাৰ পৰাই আৰম্ভ হয় দেৱীপক্ষৰ আৰু সকলো অশুভ শক্তি ধ্বংস হয়। দেৱীপক্ষৰ আৰম্ভণি দিনটোৰ পৰা দেৱী বিসৰ্জন দিয়ালৈকে মুঠ 9 দিনক কোৱা হয় নৱৰাত্ৰি বুলি। মহালয়াৰ আছে এক বিশেষ তাৎপৰ্য। মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা। একাংশৰ মতে লয় তৰংগ, অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ বিকৰ্ষণ সৃষ্টি হয়। ইয়াৰ মূল তাৎপৰ্য এয়ে যে যি পৰম তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায়, সেয়ে মহালয়া। দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। লোকবিশ্বাস অনুসৰি মহালয়াৰ দিনটোতে মা দুৰ্গাই কৈলাশৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায় অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি জনবিশ্বাস আছে। সাধাৰণ লোকসকলৰ বাবে এই মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি বুলি ধৰা হয় যদিও জ্যোতিষশাস্ত্ৰত ইয়াৰ আছে আন এক তাৎপৰ্য। দেৱী দুৰ্গাৰ আগমন আৰু গমনৰ ওপৰত ভিত্তি কৰিয়েই হিন্দু ধৰ্মাৱলম্বী লোকসকলে দেশৰ ভৱিষ্যত পূৰ্বানুমান কৰে। জ্যোতিষশাস্ত্ৰৰ মতে মহালয়া হ'ল পিতৃপক্ষৰ সমাপ্তি আৰু দেৱীপক্ষৰ শুভ আৰম্ভণি। এই দিনটোতে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে। তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা। এই তৰ্পণৰ ফলত নৰকত থকা পূৰ্বপুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে। আনকি পূৰ্বপুৰুষে মুক্তি লাভ কৰিলে তেওঁলোকৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে ধৰাত থকা কনিষ্ঠজনক আশীৰ্বাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে। সেয়েহে পূৰ্বপুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ। প্ৰবাদ অনুসৰি মহালয়াৰ দিনটোতে ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্বপুৰুষসকলক আগবঢ়াইছিল তৰ্পণ, যাৰ ফলস্বৰূপে ৰামচন্দ্ৰই পূৰ্বপুৰুষৰ কৃপাদৃষ্টি লাভ কৰিছিল। তাৰোপৰি হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও আছে জনবিশ্বাস। মা দুৰ্গাৰ নামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে 9 দিন উপবাসে থাকি তেওঁৰ 9টা ৰূপক পূজা আগবঢ়ায়। লোকবিশ্বাস অনুসৰি মহালয়াৰ এই দিনটোতে মা দুৰ্গাই তেওঁৰ সন্তান ক্ৰমে লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, ঘোঁৰা অথবা দোলাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহিছিল। সেই সময়তে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল। মহালয়াৰ দিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। মহালয়াৰ দিনটোৰ পৰাই সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয় আৰু দশম দিনা এই পূজা সমাপ্ত হয়। আনকি এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোৱে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে। দুৰ্গা দেৱীৰ বাহন সিংহ যদিও প্ৰত্যেকবাৰে মা মৰ্ত্যলৈ আহে বেলেগ বেলেগ বাহনত। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। তোমালোকে নিশ্চয় মহালয়াৰ বিষয়ে অলপ হ'লেও জানিব পাৰিলা। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থবা। ধন্যবাদ।